মায়ে ৰাতিপুৱাই আহি গ'ল পিঠাগুড়ি খুন্দিবলৈ আৰু ঘৰত যিহেতু কাম আছিলে গতিকে মই ভাত পানী বনাই মেলি দেউতাক খুৱাই বৈ পঠিয়ালোঁ ভাইটিও আছিলে খুৰা ল'ৰাটো আহিছিলে কালি চ' সিও খাই বৈ গ'ল তাৰপিছত এতিয়া আহি পালোঁ মই মায়ে এইফালে কৈছে আৰু টিনাই ঢেকি দিছে তাৰপিছত এতিয়া মই দিম আৰু লাহেকৈ যিহেতু মই আহি পোৱা নাছিলোঁ সিহঁতি কাম চলাই দিছিলে এতিয়া ঠাণ্ডা মৰিগাঁৱত বতৰটো আজি বহুত যি হ'লেও বিহুৰ প্ৰস্তুতি চলাই আছোঁ চাই থাকিব ভিডিঅ'টো এইখিনিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম চাই থাকক যোৱা এবাৰ চাই দিয়া আৰু পিঠা বনা আৰু গালটো ৰঙা পৰি গৈছে কি পিঠা বনাইছোঁ জুইৰ ওচৰত থকাৰ কাৰণে হৈছে ৰঙা পৰি গৈছে গোটেই গাল চাল এইবোৰ তাৰপিছতে বনাই আছোঁ পিঠা নাৰিকলৰ পিঠাখিনি হৈ গ'ল বৰ বেছিও নাই বনোৱা কিমান দিছিলে চাউল 2 কেজি চাউল খুন্দা হৈছিলে তাৰে আধা মানে নাৰিকল পিঠা 1 কেজি নাৰিকল 1 কেজি তিল বেছি নহয় আৰু মানুহো কম আৰু বিহুৰ ইমান মানুহ তেনেকৈ নাহেই আৰু আহিলেও হেৰিয়ে হয় তাৰপিছতে এতিয়া পিঠা বনাই আছোঁ নাৰিকলৰখিনি মই বনালোঁ মায়ে দুখনমান প্ৰথম বনালে এতিয়া তিলৰখিনি এফালে মায়ে বনাই আছে অকণমান বেলেগকৈ আৰু এফালে মই বনাইছোঁ অকণমান বেলেগকৈ মানে কথাটো হৈছে মায়ে বনাইছে এনেকৈ গুড়টো পগাই লৈ পিনে তিলত মিক্স কৰি পেলাই মায়ে এনেকৈ বনাইছে কাৰণ ভিডিঅ'টো এনেকৈ খাই খুবেই ভাল পায় আৰু মামাহঁতৰ ফালে এনেকৈয়ে বনায় আৰু মই বনাইছোঁ গুড়টো শুকানকৈ মানে শুকান গুড়ৰ লগত মিক্স কৰি পিনে মানে এইটো এনেকৈ আৰু নাৰিকলটোতো বনাই হৈ গ'ল তেতিয়াহ'লে পিঠা বনাই লওঁ বিহু যিহেতু দেখাম দিয়ক চাই থাকিব কিনো বনাওঁ বিহু বুলি চাই থাকিব প্ৰতি বছৰে চিতলে নাযায় কিন্তু এইবাৰ খাবলৈ মন কৰিলোঁ এইটোকে খাওঁ বুলি ভাবিলোঁ কাৰণ মানে আমাৰ ৰাতি খানাটো ফিক্স হোৱা নাই চ' সেইটো কাৰণে এতিয়া এইটোকে অনা গ'ল কাৰণ যদি মানে খানাটো খোৱা যায় তেতিয়াতো আকৌ এক্সট্ৰাকৈ কিনিব লাগিব গতিকে যদি চিতল এটা কিনি দিওঁ তেতিয়া আকৌ ইফালেও নিমিলিব সিফালেও নিমিলিব চ' এইটোৱে এতিয়া আজি এইটো বাহু মাছ চ' এইটোৱে এতিয়া চলাব লাগিব কাম চ' ভাল লাগে বহুত খোৱাদ আৰু মই খাবলৈ